নিখাৰ পাটাচাৰকুচিত আসলতে কি হৈছিল অন্ধ অনুৰাগীৰ বাবে আকৌ বিতৰ্কত নেকি জুবিন জুবিন গাৰ্গে অনুষ্ঠান সামৰিছিল ভগ্নীৰ অসুস্থতাৰ বাবে কিন্তু দৰ্শকক গালি দিছিল উদণ্ড জুবিন সমৰ্থকে যাৰ বাবে উত্তপ্ত হৈ পৰে নিখাৰ পাটাচাৰকুচি জুবিন গাৰ্গে মাত্ৰ ৩টা গীত পৰিৱেশন কৰিয়ে মঞ্চৰ পৰা নামি অহাৰ পিছত একাংশ লোক উত্তেজিত হৈ পৰে দৰ্শকৰ উত্তেজনাৰ পিছত আয়োজক সমিতিও হতবাক হৈ পৰে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানক কেন্দ্ৰ কৰিয়ে একাংশ লোকৰ তীব্ৰ ক্ষোভ আয়োজকেও ক্ষোভ জাৰিলে জুবিন গাৰ্গে অনুষ্ঠান আধাতে সামৰা বাবে সম্পূৰ্ণ কৰে গোৱা নাই আধা কৰি ৩টা গান গাইছে আৰু অলৰেডি পেমেণ্ট ইহঁতে আগতে লৈ গ'ল গতিকে এইবিলাক হৈছে বা আমাৰ মানে জনপ্ৰিয় শিল্পী আজি জুবিন গাৰ্গে আমাৰ গোটেই বজালীবাসীক বিশেষকৈ পাটাচাৰকুচি অঞ্চলৰ ৰাইজক অপমান কৰি থৈ গুচি গ'ল তেওঁ সংস্কৃতিত একো নিদিলে তেওঁ যে এজন দুষ্কৃতিপৰায়ণ ব্যক্তি সেইটো ইয়াত প্ৰমাণিত হৈছে ইপিনে জুবিন গাৰ্গৰ এই পাটাচাৰকুচিৰ অনুষ্ঠানৰ পূৰ্বেই আগনিশা অনুষ্ঠান আছিল মুকালমুৱা মুকালমুৱাত জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিছিল অজস্ৰ দৰ্শকে মঞ্চত বগুৱা বাই ৰসিকতাও কৰিছিল জুবিন গাৰ্গে আৰু পিছদিনাই আছিল পাটাচাৰকুচিৰ এই অনুষ্ঠান পিছে পাটাচাৰকুচিত জুবিন গাৰ্গৰ অনুষ্ঠান তিক্ততাপূৰ্ণ হল দৰ্শকৰ বাবে এঘাৰ বজাৰ অনুষ্ঠান আৰম্ভ হল নিশা 1 বজাত আৰু তাৰ পিছতেই আৱেগিক জুবিন গাৰ্গে ভগ্নীৰ অসুস্থতাৰ বাবে গীত পৰিৱেশন আধাতেই সামৰিলে সৃষ্টি হল এক উত্তপ্ত পৰিস্থিতিৰ হস্তক্ষেপ আহিল আৰক্ষীৰো সমগ্ৰ ঘটনাক্ৰমৰ কেন্দ্ৰবিন্দু হৈ পৰিল পাটাচাৰকুচি থানা আৰু থানাৰ পৰাই স্পষ্ট কৰিলে ঘটনাৰ সবিশেষ জুবিন গাৰ্গৰ প্ৰবন্ধকে তেখেতৰ এটা ভণ্টিয়ে এডপ্ট কৰিছে তাই আইচিইউত আছে সেইটো কথাত লৈ কিনে তেখেতে অলপমান ইমোচনেল হৈ গ'ল ঠিকে আছে অলপমান ইমোচনেল কিনে ষ্টেজত কান্দিছে 10টা বজাৰ পৰা 1টা বজালৈকে 20,000 মানুহে ৰখি আছে সেইটো আৱেগ নাই সেইটো কাৰণে আপুনি কমিটিৰ ল'ৰাটোক সুধিব মই তাক বাৰে বাৰে ফোন কৰিছোঁ সি মোক কৈছিলে 11টাত ষ্টেজ দিম উভতাই দিলে জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবে লোৱা সমুদায় ধন যদি ফাংচন ভালে হৈছিল 5:30 আকৌ এবাৰ বিতৰ্কিত হল জুবিন আৰু জুবিনৰ এই বিতৰ্কৰ কাৰণ এজন অন্ধ অনুৰাগী অৱশ্যে ইয়াৰ মাজতো মুকালমুৱাৰ অনুষ্ঠান সুকলমে সম্পন্ন হৈছিল য'ত জুবিন গাৰ্গে মঞ্চত বগুৱা বাই ৰসিকতা কৰাৰ পিছতো সুন্দৰভাৱে অতিবাহিত হৈছিল মুকালমুৱাৰ অনুষ্ঠান আনপিনে জুবিন গাৰ্গৰ পূৰ্বেই বংগৰ জনপ্ৰিয় শিল্পী নচিকতায়ো সুন্দৰভাৱে গীত পৰিৱেশন কৰিছিল পাটাচাৰকুচিৰ এই মঞ্চত গীত পৰিৱেশন কৰিছিল মুম্বাইৰ পৰা অহা জনপ্ৰিয় শিল্পী পূৰ্ণিমায়ো কিন্তু অঘটন হল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানক লৈয়ে জুবিন গাৰ্গৰ আৱেগৰ বহিঃপ্ৰকাশ আৰু তাৰ মাজত অন্ধ অনুৰাগীৰ দৰ্শকক উদ্দেশ্যি গালিবৰ্ষণ আকৌ এবাৰ বিতৰ্ক জুবিনক লৈ অৱশ্যে ইয়াৰ মাজতেই জুবিন গাৰ্গৰ ক্ষমাপ্ৰাৰ্থনাৰো দাবী তুলিছে একাংশ আয়োজক সমিতিৰ সদস্যই পাটাচাৰকুচিৰ পৰা প্ৰণৱ গোস্বামী DY 365